Welcome back to my channel ABC Entertainment. আজি আমি শিকিম যে পাৱাৰ ডাইৰেক্টৰ এপটো কেনেদৰে ইউজ কৰে বা ইয়াত কেনেদৰে এডিট কৰিব পাৰে। মই ভাবো যে এই ভিডিওটো যদি স্কিপ নকৰাকৈ শেষলৈকে চাই তেতিয়া পাৱাৰ ডাইৰেক্টৰত আপুনি বহুত সহজতে এডিট কৰিব পাৰিব। এতিয়া আহক আমি ভিডিওটো কোনো পলম নকৰাকৈ আৰম্ভ কৰোঁ। এপটো অন কৰোঁতে এনেধৰণে ওলাব। ইয়াত থকা নিউ প্ৰজেক্টটো দবাই 16.9টো আপুনি সিলেক্ট কৰিব লাগিব। তাৰপিছত কিছু এনেধৰণে ওলাব। আপুনি ইয়াৰ পৰা যোনটো মন যায় সিলেক্ট কৰিব পাৰে। সিলেক্ট কৰিবলৈ হ'লে আপোনাক যোনটো ভিডিঅ' লাগিব সেইটো আপুনি উলিয়াই ল'ব লাগিব, যেনে এই ধৰণৰ। আৰু যোনটো ভিডিঅ' লাগে সেইটোত ক্লিক কৰি আপুনি প্লাছ বাটনটো টিপাই দিলে ইয়াত ওলাই যাব, আহি যাব। তাৰপিছত আপুনি ভিডিঅ'টো সিলেক্ট কৰি প্লে বাটনটো টিপি দিলে আপোনাৰ ভিডিঅ'টো প্লেও হ'ব, চাব পাৰে আপুনি। এয়া চাওক, এইটো ভিডিঅ' প্লে হৈছে। আৰু ওপৰত যোনটো প্লে বাটন আছে সেইটো টিপি দিলে আপোনাৰ প্লে হৈ যাব গোটেই ভিডিঅ'টো। এইদৰে আহি যাব ওপৰৰ চুইচটো টিপি দিলে। তাৰপিছত যোনটো ট্ৰাই নিউ টাইটেল সেইটো যে আছে সেইটো টিপাৰ পিছত এইটো লেয়াৰ বাটন হয়। লেয়াৰটো দবোৱাৰ পিছত আপুনি ইয়াত টেক্সট বহাব পাৰে। ডিফল্ট আছে কালাৰফুল, কুল এফেক্ট আৰু কিছুমান এনেধৰণৰ টাইটেল আছে যিবোৰ আপুনি পইচা দিলেহে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আপোনাৰ যোনটো ষ্টাইলৰ টেক্সট লাগে সেইটো টিপি প্লাছ চিনটো দবাই দিলে আহি যাব। এইটো আহি গ'ল, চাওক। ইয়াত ডাঙৰ সৰু কৰিব পাৰে। আৰু ইয়াত যোনটো টি বাটন আছে সেইটো দবাই দিলে আপুনি এডিট কৰিব পাৰিব। ইয়াত আপুনি নিজে চাই ল'লে সকলোবোৰ নিজে বুজি পাব ভালদৰে। আৰু ইয়াত যোনটো আখৰ আছে সেইটো টিপি দিলে আপোনাৰ এনেধৰণৰ ওলাব। ইয়াত আপুনি আখৰটো চেঞ্জ কৰিব পাৰে। আখৰ নহয়, যোনটো আপুনি লিখিব সেইটো চেঞ্জ কৰিব পাৰে। যেনে মই লিখি দিছোঁ ABC এণ্টাৰটেইনমেণ্ট। আপুনি কালাৰ চেঞ্জ কৰিব পাৰে, বৰ্ডাৰ দিব পাৰে, শ্বেডো দিব পাৰে, বল্ড কৰিব পাৰে। এই ধৰণৰ বহুত ছিষ্টেম আছে। এইটো পাৱাৰ ডাইৰেক্টৰটো বহুত ইজি হয়, আপুনি নিজে চালে নিজে সকলো বুজি পাব। আৰু যিমান মন যায় টেক্সট আপুনি দিব পাৰে। ষ্টিকাৰ বহাব পাৰে, নেট লাগিব এইবিলাকত। কাইন মাষ্টাৰত কোনো নেটৰ প্ৰয়োজন নাই, কিন্তু পাৱাৰ ডাইৰেক্টৰত নেট লাগে। আৰু আপুনি ইয়াত ভিডিঅ'ৰ দৰে টেক্সটটো টিপি প্লে বাটন টিপিলে আপুনি চলাই চাব পাৰে এই ধৰণৰ যিকোনো টেক্সট। আৰু ওপৰত বহুত ষ্টাইল আছে, এইবোৰৰ পৰাও আপুনি লগাব পাৰে। আৰু ইয়াত প্লে বাটন টিপি চাওক, চাব এইটো চলিব। এয়া চাওক, চলিছে। ইয়াত বহুত ধৰণৰ টেক্সট আছে। এইটো ক্লাছিক হয়, এইবোৰ আকৌ চলিব। আপুনি একেধৰণে লগাব পাৰে ভিডিঅ'ৰ লগত। এইটো টেক্সট চলে এইবিলাক। আৰু কিছুমান এনেধৰণৰ টেক্সট আছে যিবোৰ আপুনি পইচা দিলেহে ইউজ কৰিব পাৰিব। এই ধৰণৰ টেক্সট আপুনি লগাব পাৰে। সেইটো মই লগাইছোঁ, চাওক। দেখিছে? চাওক। আৰু ভিডিঅ' আপুনি আৰু লগাব পাৰে, আৰু ভিডিঅ' তাত মিউজিকো দিব পাৰে। মিউজিক এইবিলাক নেট লাগে, এইবিলাক ইমান নাই। পাৱাৰ ডাইৰেক্টৰত নেটৰ প্ৰয়োজন হয়। ইয়াত বহুত ধৰণৰ মিউজিক আছে, আপুনি ইয়াত বহাই চাব পাৰে। নেটৰ বহুত প্ৰয়োজন হয় ইয়াত। ইয়াত নেট নাই বাবে দেখুওৱাৰ অলপ প্ৰব্লেম হৈছে। ইয়াত আপুনি নিজে ডাউনলোড কৰি যদি নিজে ট্ৰাই কৰি থাকে আপুনি এনেই পাৰিব।
বহুত ধৰণৰ টেক্স আছে। এইবোৰ টেক্স কোনো লছৰ কৰি নাথাকে, এইটো খালি টেক্সৰ ডিজাইনটোহে দিয়া আছে এইবোৰত। কাইনমাষ্টাৰৰ দৰে আপুনি পাৱাৰ ডাইৰেক্টৰটো ফাৰ্ষ্টতো টেক্স বহাব পাৰে, মাজতো পাৰে, শেষতো পাৰে। কালি এটা ভিডিঅ' দিছিলোঁ কাইনমাষ্টাৰত কেনেদৰে এডিট কৰে। সেই ভিডিঅ'টো যদি কোনোবাই চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া আছে, তাত গৈ পেলাই চাই ল'বলৈ পাৰে। আৰু আপোনাৰ ৰাইট হেণ্ডৰ ফালে ওপৰত যিটো বটন আছে সেইটো টিপি আপুনি প্ৰডিউচ কৰিব পাৰে এই ধৰণে। আৰু আপোনাৰ যোনটো মেইন ভিডিঅ'টো আছিলে সেইটো আপুনি তলৰ এডিট পিছত টিপি এডিট কৰিব পাৰে। এই ধৰণৰ সকলোবোৰ আছে। আপুনি ফেড ইন কৰি চাওক। ফেড ইন কৰিলে আপোনাৰ মাতটো মানে কমৰ পৰা বাঢ়ি যাবগৈ। আৰু এইবোৰ সকলো আছে, ক্ৰপ কৰিব পাৰে, স্পীড ক্ৰমকে নাই। আপুনি টেক্সটো এডিট কৰিব পাৰে, এনিমেশ্যন বহাব পাৰে। ইন এনিমেশ্যন আপুনি কেনেকুৱা ধৰণৰ অহা বা যোৱা ষ্টাইলটো আপুনি দিব পাৰে ইয়াত। এই ধৰণে চাওক। যিকোনো ধৰণৰ দিব পাৰে, কিছুমান নহয় বাৰু ইয়াত। আপুনি ভিডিঅ'টো চিলেক্ট কৰি কাষৰ যোনটো ডিলিট বটন আছে সেইটো দবাই দিলে আপোনাৰ ভিডিঅ' ডিলিট হৈ যাব। ওপৰত যোনটো ঘৰৰ নিচিনা আছে সেইটো দবালে আপুনি হোমত আহি যাব এই ধৰণে। আৰু আপুনি আকৌ এইটো দবাই আপুনি এডিট প্ৰজেক্ট মাৰি দিলে আকৌ সেই ভিডিঅ'টোকে এডিট কৰিব পাৰিব, যোনটো ভিডিঅ' বৰ্তমান আমি কৰি আছিলোঁ। আৰু ওপৰত যোনটো প্ৰডিউচ বটন আছে সেইটো দবালে এনেধৰণৰ ওলাব। আপুনি ইউটিউবতো দিব পাৰে, ফেচবুকতো দিব পাৰে, সকলোবোৰ কৰিব পাৰে। আপুনি ছেভ টু গেলেৰী অৰ SD কাৰ্ড মাৰি দিলে এনেধৰণে ওলাব। আৰু এইবোৰ কিছুমান পইচা দিলেহে কৰিব পাৰে। তাৰপিছত প্ৰডিউচ মাৰি দিলে প্ৰডিউচ হৈ থাকিব। 1 2 হৈ আছে। গতিকে আজিলৈ বাই বাই, ইমানেই। হয়তো আৰু পাৱাৰ ডাইৰেক্টৰৰ ওপৰত আৰু ভিডিঅ' নকৰিলেও হ'ব। গতিকে আজিলৈ বাই বাই। ভিডিঅ'টো শেষ কৰাৰ আগতে এটা কথা কৈ লওঁ, লাইক বটনটো টিপা একদম ফ্ৰী থাকে। গতিকে সেই লাইক বটনটো টিপি দিব আৰু তলতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ঘণ্টিটো বজাই দিব।